নগেন সূত্ৰধাৰৰ ঘৰটো এতিয়াও হ'ব লাগে ৰচোন কল এটা কৰি চাওঁ তাৰ নাম্বাৰো এডাল ৰাতিপুৱা ফোন আহিছে যে আননাউন নম্বৰৰ পৰা ফোন আহিলে ৰিচিভ কৰিবই ভয় লাগে আৰু ইমান সময় ৰিচিভ কৰা নাই যে কি কৰি আছে মানে মই এনেকৈ হ'লে কেইটা পাৰ্চেল ডেলিভাৰী কৰিম মোৰ দিনটোত ৰিচিভ কৰিয়ে দিওঁ ৰহ কি হয় দেখা যাব পাছত হেল্ল' কোনে কৈছে হেল্ল' আপুনি নগেন সূত্ৰধাৰ হয়নে হয় মই নগেন সূত্ৰধাৰ কওকচোন আপুনি কিয় ফোন কৰিলে মই কুৰিয়াৰ পৰা কৈছিলোঁ মানে আপোনাৰ ফ্লিপকাৰ্টৰ পাৰ্চেল এটা আছিলে 502 টকাৰ আপুনি পাৰ্চেলটো ল'ব নহয় ন ল'ম কিয় নল'ম আকৌ ল'বলৈতো অৰ্ডাৰ দিছোঁ ন ঠিক আছে নহ'লে আহক আপোনালোকৰ পদূলিতে মই ৰখি আছোঁ ঠিক আছে নহ'লে অলপ ৰখক মই পইচা লৈ গৈ আছোঁ আপোনাৰ ওচৰলৈ হ'ব দিয়ক অলপ সোনকালে আহিব হা মোৰো মানে আজি পাৰ্চেলো বহুত বেছি নহ'লে টাইম নিমিলিবগৈ দিবলৈ অ'কে গৈ আছোঁ মই পইচাৰ কাৰণে আকৌ মাক কামোৰ দিব লাগিবগৈ আৰু এতিয়া সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয়া মোক হাততে পিন্ধাই মায়ে আজি তামাম ফূৰ্তি নেকি ধুনীয়া ধুনীয়া গান গাই আছে যে ফূৰ্তি লাগিলেহে গান গাব পাৰে নেকি এনে কি নোৱাৰে পাৰে কিয় নোৱাৰে আকৌ 200টো গান গাব পাৰে দিয়ক বাৰু কচোন পিতাই মোক কিয় মাতি আছিলি তই মই যে অৰ্ডাৰ দিছিলোঁ পাৰ্চেলটো আহি পালে মানে তাকে বোলো পাৰ্চেলৰ পইচাটো দিয়ক কেইটকাৰ আছিল পাৰ্চেলটো 502 টকাৰ আছিল অনলাইনত কিয় অৰ্ডাৰ দিব লাগে হে এই বাপেৰ লগত বজাৰত গৈ লৈ আহিব পাৰিলিগৈহে নিজে চাই চাবি কিন্তু কিবা কাৰণত যদি বেলেগ বস্তু আছে তোৰ পিঠি ফালিম কিন্তু মই একো নোলাই দিয়ক তেনেকুৱা কত লাখ মানুহে অনলাইন শ্বপিং কৰি আছে কাৰো তেনেকুৱা হোৱা নাই মোৰটোতহে হ'বগৈ মোৰ তথাপি বিশ্বাস নহয় দোকানৰ পৰা ল'লে লাৰি কৰি চাই দাম মাৰি লৈ আহিব পাৰি ইয়াততো একো কৰিব নোৱাৰি তেনেকুৱা ন ইয়াত প্ৰাইচটো একেবাৰে ডিছকাউণ্ট হয়েতো সিমানখিনি হৈ থাকে ন সেইকাৰণে দাম মাৰিব পৰা নাযায় দে হ'ব দে তই মোক ইমান বুজাব নালাগে পইচাটো লৈ যাহি মাই পইচাটো জল্দি লৈ আহক কুৰিয়া ল'ৰাজনে কৰবাত খঙে কৰিব আৰু নিছো ইমান জুই চাই হৈ আছে যে তই বাকচৰ পৰা উলিয়াবলগীয়া হৈছে ন অলপ টাইম লাগিবই দেচোন সোনকালে আহক আৰু অলপ লৈ এইটো সোনকালে লৈ আহগৈ যা চাব লাগে দিয়ক লৈ আহগৈ সোনকালে পাৰ্চেলটো দিয়কচোন দিছো ৰ'ব উলিয়াই মই এইটো লওক পাৰ্চেলটো আপোনাৰ অৰ্ডাৰ কৰাটো আহিছে নহয় ন সেইটো আমি নাজানিম যদি কিবা প্ৰব্লেম পায় আপুনি কাষ্টমাৰ কেয়াৰত কল কৰি ল'ব কি হ'ব দিয়ক বাৰু নহ'লে সেই পইচাটো লওক আপোনাৰ দাদা আৰু 2 টকা ক'ত দিলে 502 টকা হয় পাৰ্চেলটোৰ দাম আপুনিচোন 500 টকাহে দিলে মোক হ'ব দিয়া 2 টকা এটা এৰি দিব নোৱাৰা নে কেতিয়াবা আহিলে ল'বা যোৱা এনেকুৱা হ'লে প্ৰব্লেম হয় নহয় আমাৰ অফিচত আকৌ পে'মেণ্ট জমা দিব লাগেগৈ যে নেক্সট টাইম আহিলে মিলাই দিব দেই বাৰু হ'ব দিয়ক নেক্সট টাইম আহিলে মিলাই দিম আৰু মই ঠিক আছে হ'ব দিয়ক নহ'লে যাই থাকোঁ আৰু মই এতিয়া বাৰু যাওক বেয়া চেয়া নাপাব কিন্তু দেই নাই দিয়ক বেয়া পোৱা যাই থাকোঁ আৰু এতিয়া মই মানুহজনৰ কি ষ্টাইল চশমা নিপিন্ধাকে নাযায় একেবাৰে আহক পাৰ্চেলটো লৈ আহিলো নহয় আনবক্সিং কৰিব লাগে এতিয়া দে জল্দি আনবক্সিং কৰ কি আহিছে ঠিক নাই আৰু এডাল কি আহিল আকৌ মই চোন চুৱেটাৰহে অৰ্ডাৰ দিছিলোঁ এটা লেডিছৰ কাপোৰ আহিছে যে মই কওঁতে নুশুনিলি এতিয়া কেনেকুৱা পাইছ হে উস্তাদি মাৰি অনলাইনত অৰ্ডাৰ দিলি মই কৈছিলোঁ নে নাই বাপেৰ লগত গৈ বজাৰৰ পৰা ল'বিগৈ বুলি এতিয়া কেনেকুৱা কাপোৰ আহিছে মই এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ নহয় চাল্লা ধোকেবাজতে লেডিছৰ কাপোৰ দিব আহিছে যিয়ে নহওক তই এতিয়া পিন্ধিব লাগিব ইমানখিনি পইচা ভৰিছোঁ যেতিয়া পেলাই দিবতো নোৱাৰিম ন হ'ল বুলি মই লেডিছৰ চোলাটো পিন্ধিম নে পিন্ধিবই লাগিব তই উস্তাদি মাৰিছিলি নহয় যা তই এতিয়াই পিন্ধি আহগৈ মাই এডাল মই নিপিন্ধো নেকি এডাল পিন্ধিলেচোন গোটেই মান সন্মান চব যাবগৈ মোৰ যা একো নহয় যা এডাল পিন্ধি আহ তোক চাই কৰিব লাগিব এনেকুৱা আহিছনে তই গৈছো ৰ'ব বঢ়িয়া লাগিছে দে তোৰ লগত সাজিছে আৰু আপুনি মোক ইনচাল কৰিছে ন মাই নাই দিয়া ইনচাল কৰা কিয় ইনচাল কৰিম আকৌ এডাল নগেন দাদাই কি পিন্ধিছে খুৰী এডাল নগেন দাদাই কি পিন্ধাই দিছে অনলাইনত অৰ্ডাৰ দি লৈছে সি তাৰ বোলে এইটো বহুত পচন্দ হৈছিলে সেইকাৰণে অৰ্ডাৰ দি লৈছে আৰু পিন্ধিছে এতিয়া ধুমকেতু কেইটা তহঁতে আহিবলৈ সময় বিচাৰি নেপালি নে ঠিক সময়ত ওলাইছহি আৰু তহঁতেও আপুনি এনেকুৱা দেশত থাকিব বুলি কোনেনো জানে আচল কথাটো পাহৰিছিলে নহয় আপোনাক পেটু আৰু খগেন দাদাহঁতে মাতিছে মানে ভেলাঘৰৰ কাম অলপ বাকী আছে যে আমাকে মাতিবলৈ পঠিয়ালে আপোনাক বল মই গৈ আছো বুলি কবি সিহঁতক ৰখক আমি যাই থাকো যোৱা দিয়া চব শেষ হ'ল আৰু মা ইহঁতে দুটাই গৈ এতিয়া খগেন আৰু পেটুহঁতক জনাই ফুৰিবগৈ আৰু একো নহয় দে ভালে লাগিছে তোক যা এতিয়া ভেলাঘৰৰ কাম কৰগৈ যা এইটো খুলি থৈ যাওঁ নেকি নালাগে দে দেখিলে চবে ভালেই বুলি ক'ব ভোলা আৰু ফুফুলা নগেনক মাতি আহিছ নহয় ন মাতি আহিছ আকৌ তাৰ ঘৰত গৈ মাতি থৈ আহিছো যি ড্ৰেছ পিন্ধি আছে আপোনালোকে আহিলে গম পাব ৰ'ব কি হ'ল আকৌ তাৰ আহিলে গম পাব ৰ'ব ইনচে মিলি এডাল কি পিন্ধি আহিলি তই লেডিছৰ ড্ৰেছ পিন্ধিলি যে নকবি ৰ দুখ লাগি আহে ফ্লিপকাৰ্টত মই চুৱেটাৰ এটা অৰ্ডাৰ দিছিলোঁ আহিলে এই বাপেকৰ মূৰটো পাখনতে পেকেজিং কৰিছিল চাল্লা চুৱেটাৰ ঠাইত এইডাল লেডিছৰ কি ভৰাই দিছে বেয়া লাগে নাই দিছে হ'ল বুলি তইনো এডাল কি কৰিব পিন্ধি আহিব লাগে মই নিপিন্ধোৱে এই মায়েহে জোৰজবস্তি কৰি পিন্ধাই দিছে মায়ে আকৌ কিয় পিন্ধিব দিছে মায়ে অনলাইন ল'বই নিদিয়ে মইহে জোৰজবস্তি কৰি ল'লো যে সেইকাৰণে মায়ে খঙতে মোক এতিয়া এইটো খুলিবই দিয়া নাই নেকান্দিবি বেয়া লগা নাই দে মান সন্মান চব শেষ হ'ল আৰু আজি বল বাকী কাম চব শেষেই হ'ল চাইডখিনি চাফা কৰোঁ আৰু হৈ যাব
পেটুৱাই ওপৰ সেইখিনি অলপ চাফ চিকুণ কৰি দিব লাগিছিল ওলমি আছে নহয় ময়ো তাকে চাই আছো ৰ এইখিনি ভালকে চাফ চিকুণ কৰি দিব লাগিব নহ'লে চেটেলি ভেটেলি কিবা নিচিনা দেখিছে হ'লেও কিন্তু ঘৰটো এবাৰ বহুত গজগজীয়া হৈছে দেই ৰাতি হাতী চাতি ওলালেও টেনচন নাই যি গজগজীয়া হৈছে ভাঙিবই নোৱাৰিব এবাৰ ঠাণ্ডাটো কম লাগিব দেই ওপৰত বহুত খেৰ দিয়া হৈছে নহয় কুঁৱলী চলি একো নোসোমাই ভিতৰত ওপৰটো মেনেজ কৰিছে কোনে আকৌ বেটাহঁতৰ ফাইনেলি ভেলাঘৰ হৈ গ'লচোন হৈ গ'ল তাতে কি কৰিব লাগে তহঁতেচোন চবে মোক খঙমুদত চাই আছ যে খঙমুদত নাচাই কি হাঁহি হাঁহি চাব লাগিছিল নেকি আপোনাৰ ফালে আপুনি চোন নাগাল বিচাৰি যাওঁতে আমাক নিদিলে এতিয়া আকৌ কি গামোচা চামোচা পিন্ধি কি আদৰণি জনাব লাগিছিল নেকি যাওক আপোনাৰ ইয়াত কোনো স্থান নাই ঐ হ'ব মোক তহঁতে ইমান কথা শুনাব নালাগে এই ভদেশই তহঁতক অকলে অকলে ভেলাঘৰ বনাই দেখুৱাই আছো চাই থাক বেলেগ ডাইলগ দি গ'লচোন লাজ পাইছে না বেচেৰা তাকে নকৈ কি কৰিব সি অকলে ভেলাঘৰ বনাই কথা ক'ব আহিছে ভালে হৈছে দে এনেকুৱাই পাব লাগে বাঁহডাল খোজোতে নিদিলে চাল্লা এতিয়া ভেলাঘৰটো হৈছে নহয় আহিছে ধুনীয়াকে যেন কুকুৰ তেন তাকন কেং কৰিলে আৰু এটা কণ বল এতিয়া ঘৰলৈ যাওঁ বল এতিয়া মাথো ভেলাঘৰৰ দিনটোলৈহে বাট চাই থাকো আৰু এই দিনটো আগুৱাই আনিব পৰা একেবাৰে আগুৱাই আনি আজিয়ে পেলাই ললো হয় খণ্ডতে কথা কৈছে চা ডাঙৰ মানুহে কথা কোৱা দিছে একেবাৰে বল ৰাইজ ঘৰলৈ বল এতিয়া বল তই এডাল পিন্ধিয়ে যাবিনে হ'ব দে যি হয় হ'ব আৰু আহোঁতে পিন্ধি আহিলেই যেতিয়া হুমো লাগিছে দে ভালে লাগিছে পিন্ধি যাওঁ আৰু এতিয়া বলক যাওগৈ বলক